Hello viewers, মই মুছফি ৰহমান হাজৰিকা। এইটো মোৰ ফাৰ্ষ্ট ব্লগ নহয়, এইটো মই কেইবাটাও ফাৰ্ষ্ট ব্লগ কৈ আপোনালোকক মানে আপডেট আপলোড কৰি আছোঁ, কিন্তু আপোনালোকে মোক এবাৰো ছাপোৰ্ট নকৰে। 21 চন 22 চন গ'ল, 23 চন গ'ল, এবাৰ 24 যাতে আপোনালোকে মোক ফাৰ্ষ্ট ব্লগ হিচাপে এইটো আপোনালোকে কমেণ্ট কৰক। আজি মই আপোনালোকক ধুনীয়া জেগাডোখৰ দেখাবলৈ আহিছোঁ। এইটো মানে এইটো নামৰূপৰ জেকৱেল হয়। এইটো বৰ ধুনীয়া, আপোনালোকে পিকনিক খাবলৈ আহিব পাৰিব ইয়াত। এয়া চাওক ইমান ধুনীয়া জেকৱেল হয়। এইটো নামপুৰত দিল্লী ঘাটত আছে। আপোনালোকে যোনে যোনে নাই আহা এইটো চাবলৈ আহক, কিমান ধুনীয়া। এইটো এইবাৰ মই প্ৰথম আহিছোঁ। এয়া চাওক মই আপোনালোকক কি সুন্দৰভাৱে দেখাই দিছোঁ। প্লিজ মোক ফাৰ্ষ্ট ব্লগ কেইবাবাৰো গ'ল, 21 গ'ল, 22 গ'ল, 23 গ'ল। এইবাৰ মোক কিন্তু আপোনালোকে ভিডিঅ'টো ভাইৰেল কৰি দিব দেই। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কমেণ্ট এটা কৰিব, লাইক এটা কৰিব, আৰু ভাল হ'লে শ্বেয়াৰ কৰি দিব। মই ডিব্ৰুগড় ডিষ্ট্ৰিক্টত থাকোঁ। মই এজন ব্লগাৰো হয়, আৰু মই মানে কুকিঙৰো দিওঁ। আপোনালোকৰ ছাপোৰ্ট পোৱা নাই, গতিকে আজিলৈকে মোৰ ভিডিঅ'টো ভাইৰেল হোৱা নাই। এইবাৰ আপোনালোকক অনুৰোধ, যাতে আপোনালোকে মোৰ ভিডিঅ'টোক লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি ভাইৰেল কৰি দিয়ক। এবাৰ ফাৰ্ষ্ট ব্লগ মানে ভাইৰেল হ'ব লাগিব দেই। আপোনালোকে সহায় কৰিলে হ'ব আৰু